নাম্বাৰ 1 মিছা কথা কোৱা, দুৰ্নীতি কৰা, অসমৰ ৰাইজক, অসমৰ মানুহক ঠগি জুবিনক কোনে মাৰিলে? বহুত ডাঙৰ এটা মানুহ আছে। মৃত্যুৰ ফল তেওঁ পাবই, তেওঁলোকে নাপালেও তেওঁলোকৰ ল'ৰা ছোৱালী পাব। জুবিনদাৰ মৃত্যুৰ ৰহস্য সম্পৰ্কে এজন ভদ্ৰ শিক্ষিত মানুহে কি ক'লে? তদন্তৰ নামত আচলতে পেকুৱাওনা চলিছে নেকি? বিজেপি দলে জুবিনৰ ন্যায়ৰ বাবে কিয় ৰাজপথত আন্দোলন কৰিব লগা হ'ল? মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য। চলক জানি লওক এই ভিডিঅ'টোৰ মাধ্যমত। তাৰ পিছত বিস্তাৰিত আলোচনা কৰিম ভিডিঅ'টোৰ শেষত। আৰু আপুনি চেনেলটোত যদি নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। নাম্বাৰ 1 মিছা কথা কোৱা, দুৰ্নীতি কৰা, অসমৰ ৰাইজক, অসমৰ মানুহক ঠগি ভ্ৰষ্টাচাৰ কৰি, শাসন কৰি, নিজৰ গাদীখন সুৰক্ষিত কৰি, এটা দলৰ পৰা আন এটা দললৈ জপিয়াই ক্ষমতা আহৰণ কৰা, এজনক পিঠিত চুৰি মাৰি, সিজনক পিঠিত চুৰি মাৰি নিজৰ গাদীখন সুৰক্ষিত কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। মৃত্যুৰ ফল তেওঁ পাবই, তেওঁলোকে নাপালেও তেওঁলোকৰ ল'ৰা ছোৱালী পাব। সিহঁতৰো ভৱিষ্যতত শান্তি নাপাব। হিমন্ত বিশ্বৰ মিছেছৰো হাত আছে কাৰণে মিছেছক বচাব লাগিব। সেইটো কাৰণত তেখেতে মানে ঢিলা কৰি আছে কামটো। 45 ঘণ্টাৰ নে কিমান টাইম দিছিলে, সেইটোতো আজি কিমান দিন হৈ গ'ল, একোৱে কৰিব পৰা নাই। এতিয়া মন্ত্ৰীয়ে ইয়াতে জড়িত আছে, বেলেগে বিশ্বাস কৰক নকৰক, মোৰ মনৰ পৰা কৈছোঁ মন্ত্ৰীৰ ইয়াতে মিছেছৰ হেৰি আছে, থকাৰ কাৰণে ইমান দিন বস্তুটো লাগি আছে। লেহেম কৰি আছে বস্তুটো। সিহঁতে আছে, ডিটেইলছটো আছে, সিহঁতে মানে খোলা কৰি দিব পৰা নাই। সেইকাৰণে মানুহক, জনসংখ্যাবিলাকক মানে মাথা গৰম কৰি আছে, কন্দুৱাই আছে। কিন্তু সিহঁতৰো ভৱিষ্যতত শান্তি নাপাব। একজনক যেতিয়া আপুনি বেছিকৈ কষ্ট দিব নহয়, নিজে একদিন কষ্ট পাবই। এইটোৰ ফল তেওঁ পাবই, তেওঁলোকে নাপালেও তেওঁলোকৰ ল'ৰা ছোৱালী পাব। আজি আৰু মই বেলেগ একো নকওঁ। মই এতিয়া হাজোৰ পৰা আহিছোঁ। তাকে ধন্যবাদ। শুনা মাত্ৰ মই দুটা কথা কম। মই শিৱসাগৰৰ পৰা আহিছো। মোৰ নাম মাধৱ গগৈ, চাইংবাহাদী গাঁৱত মোৰ ঘৰ, বৰিয়াগৰ থানা মোৰ। শুনক, এই জুবিনদাৰ যে মৃত্যু হ'ল, আচল কালপিত কোন আপোনালোকে জানেনে? নাজানে। আচল ৰু বইলটো ধৰা পৰিছে নে? নাই। পৰিবনে? এইখন চৰকাৰ থাকিলে মোৰ নাম মাধৱ গগৈ। কাইলৈ মোক পুলিচে এৰেষ্ট কৰিব পাৰে, মোৰ কথা নাই, জেলত সোমাই যাম। কিন্তু আচল কালপিতটো, মেইন কালপিতটো বেলেগত আছে। মেইন কালপিত জুবিনক কোনে মাৰিলে? বহুত ডাঙৰ এটা মানুহ আছে, বেলেগ মানুহ, যাক বেলেগে পূজা কৰি আছে। আমি নকয় ঘেণ্টা। মই মাধৱ গগৈ, চাইংবাহাদী গাঁৱত ঘৰ, বৰিয়াগৰ থানা। পুলিচত দিলে দিব। প্ৰথম কথাটো হৈছে হিমন্ত বিশ্ব শৰ্মা চবচে ঘাটু। সি গোটেইখিনি লুকুৱাই ৰাখিছে আৰু লুকুৱাই থাকিব। সি গম পাইছে তাক ঘৈণীয়েকো ফচিছে, ফচাৰ কাৰণে সি এনেকুৱা অৱস্থা কৰি আছে। জুবিনক এতিয়ালৈকে ন্যায় দিয়া নাই। কিহৰ কাৰণে ন্যায় দিয়া নাই? সি ইমান দিন হৈ গ'ল, সি লুকুৱাই আছে কিহৰ কাৰণে? সি চব কথাখিনি গম পায়, টোটেলি কথা গম পায়, এটা শব্দ। আৰু 2026 হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ শেষ, আৰু শেষ হ'ব লাগে। আমাৰ অসমৰ পাব্লিক মুখ্য নহয়, অভদ্ৰ নহয়, চবে বুজি পায়। জুবিনদাৰ বহুতে সোধে ন্যায়ৰ কথা, এই মুখ্যমন্ত্ৰীয়ে ন্যায় নিদিয়ে। মোৰ সন্দেহ হয় তেওঁ জড়িত বুলি, তেওঁৱে মাষ্টাৰ মাইণ্ড বুলি মোৰ সন্দেহ হয়। জুবিনদাৰ মৃত্যুৱে অসমখনক সলাই দিছে। যি ভ্ৰাতৃত্ববোধ, ব্ৰাদাৰহুড আমি হাজাৰ চেষ্টা কৰি পৰা নাছিলোঁ, জুবিনদাৰ মৃত্যুৱে এই অসমখনৰ গোটেই পৰিৱেশটো চেঞ্জ কৰি দিছে। লেট আছ হোপ ফৰ দ্য বেষ্ট। ওপৰলৈ আছে, এজন ভগৱান আছে, ঈশ্বৰ আছে, আল্লাহ আছে। আমি সেই আল্লাহ ভগৱানৰ সৃষ্ট জীৱ। আমি সকলোৱে জুবিনদাৰ ভাষেৰে আমি মানুহ হিচাপে জীয়াই থাকিব লাগে, মানুহৰ সেৱাৰ কাৰণে চেষ্টা কৰিব লাগে। বাকী লেতেৰা ৰাজনীতি কোনে কি কৰি আছে ইমান দিনৰ কথা বেলেগ, এতিয়া গোটেই অসমৰ ৰাইজে বুজি পাইছে। জয়ন্ত মল্ল ডাঙৰীয়া আজি কৈছে যে যিসকল
ব্যক্তিয়ে আজি বিজেপি ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰি পেলাই ৰাজপথলৈ ওলাই আহিছে জুবিন দাৰ ন্যায় বিচাৰি পেলাই তেওঁলোকে আচল জুবিন গাৰ্গ অনুৰাগী তাৰ কাৰণে এই ন্যায় যাত্ৰা হৈ আছে বা এই ন্যায় যাত্ৰা কাৰ বিৰুদ্ধে কৰা হৈছে জয়ন্ত মল্ল ডাঙৰীয়া আপুনি হয়তো নিশ্চয় শুনিছে যে যোৱাকালি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে যদি তেওঁ পদত্যাগ কৰে তেতিয়াহ'লে অসমত বৰ্তমান যিসকল ব্যক্তিয়ে জুবিন দাৰ ন্যায় বিচাৰি পেলাই আন্দোলন কৰি আছে বা প্ৰতিবাদ কৰি আছে তেওঁলোকে প্ৰতিবাদ কৰা বন্ধ আপোনালোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পদত্যাগ কৰাটো বিচাৰে বা আপোনালোকে এই কথা ভাবিছে নেকি যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমত থকালৈকে জুবিন দাই কেতিয়াও ন্যায় নাপায় কাৰণে ন্যায় বিচৰাটোৱে আচলতে আমাৰ গোটেই জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক বিষয় যিজন জুবিনে গোটেই জাতিটোক সদায় এটা সুকীয়া ৰূপ দিছিল মাত্ৰা দিছিল আৰু সেই জাতিটোৱে এতিয়া জুবিনৰ ন্যায় বিচাৰি আন্দোলন কৰিবলগীয়া হৈছে ইয়াতকৈ আৰু দুখজনক কথা আচলতে একো হ'ব নালাগে তদন্ত চলি আছে বহুতে সন্দেহ ব্যক্ত কৰিছে মই ব্যক্তিগতভাৱে এতিয়াও মই তদন্ত প্ৰক্ৰিয়া যিহেতু শেষ হোৱা নাই মই এটা আস্থা ৰাখিছোঁ বিশ্বাস ৰাখিছোঁ যে সময়ত সঠিক তদন্ত পাম কিন্তু যদি আমি ভবাৰ ধৰণে বা মানুহে আশা কৰাৰ ধৰণে যদি তদন্ত প্ৰক্ৰিয়াই আমাৰ গোটেই ৰাজ্যখনক ন্যায় নিদিয়ে তেতিয়াহ'লে আমাৰ জনসাধাৰণৰ যিটো আৱেগ কি পৰ্যায়ত সেই আৱেগৰ বহিঃপ্ৰকাশ ঘটিব এইটোহে মই আজিৰ দিনত মোৰ কাৰণে অলপ চিন্তনীয় ইতিমধ্যে সামাজিক মাধ্যম যোগেদি মোৰ নিজৰ ক'বলগীয়াখিনি মই কৈছোঁ টেলিভিশ্যনৰ যোগেদি ক'বলগীয়াখিনি মই কৈছোঁ আজিও মই কৈছোঁ য'ত কেন্দ্ৰত বিজেপি চৰকাৰ য'ত ৰাজ্যত বিজেপি চৰকাৰ আৰু এতিয়া সেই বিজেপি দলে আকৌ জুবিনৰ ন্যায় বিচাৰি ৰাজপথত সমদল কৰিম বুলি কৈছে তেনেহ'লে মইতো ক'ব বিচাৰোঁ যে এতিয়া আৰু ৰাজপথত সমদল কৰিবলৈ বাকী থাকিল কোন CID আৰু SIT এতিয়া SIT আৰু CID ৰাজপথত সমদল কৰিব লাগিব ন্যায় বিচাৰি এইটোহে বাকী থাকিলগৈ তাতকৈ মই একো নকওঁ